এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কৰকমলী সূৰ্য। কবিতাৰ শিৰোনামা সক্ৰিয়তাৰ সোণালী ঢৌ। কবি জিতেন বৰুৱা। সক্ৰিয়তাৰ সোণালী ঢৌবোৰত আপোনাক দেখিছোঁ। ঢৌবোৰ যিমানে বাঢ়িছে পুৱা গধূলি, আমাৰ চকুৰ মনিত সিমানে মুগ্ধতাৰ প্ৰতিবিম্ব বাঢ়িছে আপোনা আপুনি। মানুহৰ জীৱন বচোৱাৰ স্বাৰ্থ আপুনি আজি এখন মহা সমৰৰ সেনাপতি। স্বাভাৱিকতাৰ জোনাক নমোৱাৰ অংগীকাৰত আপুনি যেন হৈ পৰিছে নিজেই দ্ৰুতি। আপোনাৰ নিমজ চঞ্চলতাত আজি দুবৰিবনেও যেন মূৰ দাঙি চাইছে। আপোনাৰ বিচক্ষণতাৰ গৰিমা আজি শত সহস্ৰ আৰ্তজনে জীৱনৰ নতুন অৰ্থ পাইছে। আচলতে সক্ৰিয়তা আপোনাৰ আজন্ম চৰিত্ৰ। বিলোৱাৰ মহামন্ত্ৰৰে আপুনি সৰ্বদা উদ্বুদ্ধ। আপুনি বিচাৰি আছে মহাব্যাধিৰ শিপা। উদ্দেশ্য আপোনাৰ ব্যাধি বিপৰ্যয় পুলিয়ে পোখাই উভলা। সে আপোনালৈ পঠালো অভিনন্দনৰ আন্তৰিক টোপোলা। আপোনাৰ জীৱনলৈ আহে সঁচা জীৱনৰ সাৰ্থকতা।